17 অক্টোবৰৰ কথা আমাৰ অসমৰ ৰাইজে বহুতে নাজানে গতিকে সেইটো যিখিনি কাৰ্বি ট্ৰাইবছৰ মানুহে নাজানে তেওঁলোকে জানি লোৱাটো উচিত আৰু ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই শান্তিৰে ঘৰতে থাকি ব্লেক ডে মানে কাৰ্বিক ৰজা এতিয়া আছে দেই চলিব সেই কথাটো ভাবিব গ'লে মই অকণ আৱেগিক হৈ যাওঁ সেইটো আৰু চেঞ্জ কৰিব নোৱাৰে 17 অক্টোবৰ 2005 চনত কেমোফ্লেজত মানুহ কিছুমানে গাড়ী ৰখাইছে সুধিছে নহয় কি নহয় কাৰ্বিসকলক এটা ছাইড কৰিছে নন কাৰ্বি এটা ছাইড তেওঁলোক যাব হাতত দা আছে গছৰ কুন্দা আছে এজন এজনকৈ শাৰী পাতি আহিছে কাৰ্বিসকলক নিজৰ মূৰটো পাতি দিছে তাত তেখেতে মুৰ্গী কচাই যেনে মুৰ্গী কৰিবই লাগিব তাৰ কোনো অপশ্যন নাই আৰু যিকোনো চাইডে মানুহ কাৰ্বিসকলেও নেপালীও জানে খাচীও যায় তাৰ ঘপকে ঘপকে কৰিলে নেপালী ভাষা এটা মাৰি তেখেতে সেইটো ভগৱানে হৈছে শক্তি দিছে যদি সঁচা হয় মই নাজানো তেওঁলোকে একবাৰ ঘূৰি চোৱা সেইটোও মানুহ স্বাৰ্থপৰ হৈ গৈছে জেগাটো হ'ল চাৰ্চিম বুলি ক'লে অলপ এতিয়াও শিহৰি যায় ব্লেক ডে সেইদিনাখন আমি সকলোৱে কলা দিৱস হিচাপে পালন কৰোঁ যুঁজ দিব অস্ত্ৰ নাছিল কাৰ্বিসকলৰ যুঁজ দিবৰ কাৰণে অস্ত্ৰ কি আছে কোৱাচোন কাৰ্বিসকলে উপায় কি কৰিছে গুহাবিলাকত সোমাইছিলে জুই জ্বলাই শুকান জলকীয়া দি দিয়ে কিন্তু চাউণ্ড নাহে আগতে এই ডাঙৰ ডাঙৰ মোনাসকলক পুৰুষ মহিলা চবেই আৰু একদম বনাব সেইটো যেতিয়া এবাৰ লাগে মূৰত সেইটো মূৰ ফালি যায় আৰু মানে অসমীয়া মানে কোন আৰু অসমীয়া ভাষা অসমীয়া নহয় আমাৰ কাৰ্বি বড়ো ডিমাচা মিচিং কোচ চব মিলি আমি এটা বৰ অসমৰ আমি বৰ অসমীয়া গোটেইখিনি 17 অক্টোবৰৰ কথা আমাৰ অসমৰ ৰাইজে বহুতে নাজানে তো আজি ময়ো নাজানো ইভেন বহুতে চাগে জানিব পাৰে মোৰ নিচিনা এনেকুৱা বহুতো আছে যোনে সেই বস্তুটোৰ বিষয়ে নাজানে সেই ইনচিডেণ্টটোৰ বিষয়ে নাজানে তো আপুনি যদি অলপ কয় মানে অকণ বহলভাৱে কৰিব ছাৰ ইলাবৰেট কৰক না বেছি এলাবৰেট কৰিব নোৱাৰোঁ আচলতে সেই কথাটো ভাবিব গ'লে মই অকণ আৱেগিক হৈ যাওঁ মই অলপ ক'ব দিগদাৰ পাওঁ তেনেকুৱা সেইকাৰণে জাষ্ট থুলমূল কৈ কাৰণ যোন মোৰ মানে ছাৰ মই এইটো কাৰণে কৈছোঁ ক'বলৈ যাতে বস্তুটো গম পাওক মানুহে আজিৰ তাৰিখত সেইটো আপুনি কৈ পেলাই যিটো হৈ আছে সেইটো হৈয়ে আছে সেইটো আৰু চেঞ্জ কৰিব নোৱাৰে বা তাত কোনোবাই কিবা কৰিব সেইটো নহয় জাষ্ট ফৰ ইনফৰ্মেশ্যন সেইটোৱে মই বিচাৰিছোঁ ৰাইজে জানক 17 অক্টোবৰ 2005 চনত এইটো ক'ত কি আৰম্ভণি সেইবিলাক বহু সেইবিলাক নাজানো কেনেকৈ আমি নাজানো কিন্তু সেই ইনচিডেণ্টটোৰ সময়খিনি কম তেতিয়া আৰু কাৰ লগত সংঘাত আছিল কি আছিল তেতিয়া কিন্তু সংঘাত কিন্তু কাৰ্বি আৰু ডিমাচাসকলৰ মাজতে সংঘাত হৈছিলে সেই সময়ত খুব ডাঙৰ সংঘাত হৈছিলে সেই সময়ত ঘটনাটো ঘটিছিলে জিৰিকিণ্ডিঙৰ পৰা বাছ এখন আহে এখন কাউন্সিলৰ বাছ আৰু এখন প্ৰাইভেট বাছ মানে পাহাৰৰ পৰা নামি আহে আৰু ৰাতি হল্ডিং হয় নামি আহে ভয়ামক এইফালে খেৰণিত আহিব তাৰপিছত ডংকা মোকাম হ'ব বৈঠালাচৰ ডিফ্ৰ গাড়ীবোৰ আহে তেনেকুৱা সেই গাড়ীখন যেতিয়া পুৱতি নিশা কুঁৱলীৰ মাজত গাড়ী আহিছে তাৰপিছত আহিছে যেতিয়া এটা দেখা যায় কেমোফ্লেজত মানুহ কিছুমানে গাড়ী ৰখাইছে আৰু অলপ সময় উগ্ৰপন্থী সমস্যা আছিল সেইটো সময়ত কোন দল কি আমি নাজানো সেইবিলাক গতিকে কেমোফ্লেজ পিন্ধিছে যেতিয়া আৰু আৰ্মি ড্ৰেছত আছে সেইটো আৰ্মিও হ'ব পাৰে চেকিঙৰ কিবাও হ'ব পাৰে গোটেই ড্ৰাইভাৰ ৰখাব বাধ্য তাত ৰখালে যেতিয়া তাৰপিছত তাত কি কয় তেওঁলোকে মানে বাছি কাৰ্বিসকলক দেখালে মহিলাসকল কৈছোঁ যি কাপোৰ পিন্ধে দেখিলে গম পাইতো কাৰ্বি মহিলা তো বাচ্চাত খোলা তেওঁৰে তাৰ পুৰুষসকল ডিঙিত কাপোৰ মাফলাৰ বা চেহেৰাতে গম পায় বা সুধিছে নাম তই কি নাম নিজৰ নাম ক'বই মোক কাৰ্বিসকলক এটা ছাইড কৰিছে নন কাৰ্বি এটা ছাইড তেওঁলোক যাব দিছে খেদি পঠাইছে তো কাৰ্বিসকলক তেতিয়া এজনকৈ কিন্তু সঠিকটো কয় কোনোবাই কয় 41 জন কোনোবাই কয় 42 জন কোনোবা 41-42 সঠিকটো মই নাজানো মইতো আমি কিবাহে পাইছোঁ আমিতো নিজ প্ৰত্যক্ষ কৰিব যাম বা আনি হোৱাৰ আগতে তাত তেওঁলোকে দা এখন গুলীয়া নাই দিয়ে হয়তো বম দি ফুটাই দিলেহেঁতেন কিন্তু সিমান দুখ নালাগিলেহেঁতেন বা ৰানিং গাড়ী বোলে গোটেই বন্দুক দি চালনি বনাইছে ইমানটো ক'ব লগা নাছিল মানে ইমান টান ফিল নহ'লে কিন্তু এতিয়া এজনকৈ সুস্থ মানুহে কোনো তাত বোলে যিবিলাকে পদক্ষেপ যিবোৰ বাচি আহিছে বা দেখিছে দূৰৰ পৰা কোনো বোলে মদ পানী খাই বা কিবা তেনেকুৱা এবনৰ্মেল নহয় নৰ্মেল মানুহ বোলে চিগাৰেট কিবা কিনে বিড়ি খাই আছে খাই সন্মুখত হাতত দা আছে গছৰ কুন্দা আছে এজনকৈ শাৰী পাতি আহিছে কাৰ্বিসকলক নিজৰ মূৰটো পাতি দিছে তাত তেখেতে মুৰ্গী কচাই যেনে মুৰ্গী কাটে তেনেকুৱা কাটি গৈছে এনেকুৱা হৈছে জানো মাকে নিজৰ কেঁচুৱাটোক আগুৱাই দিছে ঘাটকে হিৰ'ছেট কৰিছে তাৰপিছত মাকে নিজৰ মূৰটো কিন্তু এনেকুৱা হৈ গৈছে বোলে মানুহৰ লগত যিকেইটা দেখিছে মুখত কোনো ভয় কৰে হাঁহি বোলে আগবাঢ়ি গৈছে মানে হিপনটাইজ হৈ গৈছে তেওঁলোকে আৰু একো অপশ্যনো নাই অপশ্যন নাই আৰু মৰিবই লাগিব সেইটো তাৰ কোনো অপশ্যন নাই বাচিবলৈ হ'লে সেইটো মিৰাকল হ'ব এটা তাৰ মাজত বাচি আহিছিলে বোলে এজন কোনোমতে এজন ড্ৰাইভাৰ যিজন ড্ৰাইভাৰ শুনা কথা দি আমি ড্ৰাইভাৰ এজন বোলে কাৰ্বি হয় তেখেত কিন্তু দেখাত নেপালী নিচিনা আৰু যিকোনো চাইডৰ মানুহ কাৰ্বিসকলেও নেপালীও জানে খাচীও জানে খাচী নেপালী চবেই ভাষা জানে তাত আৰু দেখাটো বোলে তেখেতৰ নেপালী তেখেতে বোলে মূৰো পাতিছিলে তাৰ ঘপকে কৰিলে নেপালী ভাষা এটা মাৰিলে তেখেতে সেইটো ভগৱানে হৈছে শক্তি দিছে যদি সঁচা হয় মই নাজানো কোৱা কথা এইটো
তাৰপিছত আৰু কোৱা কাৰণে তাক বোলে ক'লে তই নাপালি তিপাতি বোলে তই যা দৌৰ ইয়াৰ পৰা পিছত ঘূৰি নাচালে তেওঁ এতিয়া দৌৰি গৈছে তেতিয়া তেওঁ ভনীয়েক নি কোনোবা এজনো বাছখন নাছিলে খুব চিঞৰিছে দাদা মোক এৰি থৈ নাযাবি কিবা যে তেওঁ কিন্তু একবাৰ ঘূৰি চোৱা সেইটোও মানুহ স্বাৰ্থপৰ হৈ গৈছে তেওঁ যদি ঘূৰি চাই লগে তেওঁক আকৌ শ্বুট কৰি দিব চাগে বা ধৰি আনি তেখেতক আকৌ চাগে হিৰ'ছেট কৰে তেওঁ নিজৰ প্ৰাণৰ কথা ভাবিলে তেওঁ ভনীয়েক চনীয়েক মাক কোনো তাহিতেও মাতে সেইটো সময়ততো চবৰে প্ৰাণ যাবই ভনীয়েকৰ প্ৰাণটো যাবই সি অকলে তাত থাকিও একো কৰিব নোৱাৰিলে মাকে যেতিয়া কেঁচুৱাক কোলাৰ পৰা কেঁচুৱা লৈ পেলাই দিছে কাটিবলৈ তাৰপিছত আৰু তেনেকুৱা সেইজনে নে কোন নাজানো গৈহে তেওঁ পাছত থানাত ইনফৰ্মেশ্যনটো দিছেগৈ তাৰপিছত আৰু 2 বাছ মানে তেনেকুৱা আকৌ আনিছে তেওঁ মানুহ এইবিলাক চিনো ফটোৱে দেখিছোঁ আমি পাছত আৰু তেতিয়াত প্ৰায় তেনেকুৱা পৰ্টেলো নাছিল মোবাইলো নাছিল তেতিয়া অকল এনি টিভি আছিলে সেই এনি টিভিত অকণমান মানে বাতৰি সম্প্ৰচাৰ আছিল তেনেকুৱা আৰু ফটোবিলাক ওলাইছিল তেনেকুৱা গোটেই তেনেকুৱা আৰু মানে দুখ লগা কথা সেইটো কিন্তু বহুতে নাজানে সেইটো এতিয়া সেই জেগাটোৰ ফালে গ'লে জয়াল জেগাটোৰ নাম চাৰ্চিম যিটো ঠাইডোখৰ এতিয়া কাৰ্বিসকলৰ মাজত যদি চাৰ্চিম বুলি ক'লে অলপ এতিয়াও শিহৰি যায় সেই ঘটনাটো যিটো ব্লেক ডে সেইদিনাখন আমি সকলোৱে কলা দিৱস হিচাপে পালন কৰোঁ এইটো বস্তুৰ বিষয়ে চাগে অসমত বহুত কাৰ্বি মানুহেও নাজানে মোৰ সন্দেহ জানিব কাৰ্বিসকলৰ কথা হয়তো বাৰু নাজানিবও পাৰে কাৰণ সেইটো সময়ত ইমান প্ৰচাৰ তেনেকুৱা বস্তু নাছিলে তেখেত কিতাপবিলাক এতিয়া মই কৈছোঁ নিউজ পেপাৰটো 2 এখন ওলাইছে সকলো নিউজ পেপাৰ নপঢ়িব পাৰে পঢ়িব নাজানিবও পাৰে তেতিয়া টিভি নাই তেনেকুৱা ধৰণৰ বিশেষ ধৰণৰ টিভি নাই কাৰোবাৰ ঘৰত তাৰপিছত অকল এটা চেনেল দূৰদৰ্শন আছিলে এনি টিভি আছিলে আৰু আমাৰ কোৱা কাৰণটো মানে এই কথাটো ইয়াত উল্লেখ কৰাৰ কাৰণটো এইটোৱে মোৰ যেতিয়া কাৰ্বিসকলে কোনো প্ৰব্লেম নোহোৱাকৈ ব্লেক ডেটো মানে তো সেইটো গোটেই কাৰ্বি মানুহখিনিয়ে মানিব লাগে হয়নে যোনখিনিয়ে নাজানে তেখেতসকলেও জনা দৰকাৰ যেন 17 অক্টোবৰ কাৰ্বিসকলে ব্লেক ডে হিচাপে পালে ব্লেক ডে হিচাপে মানে গতিকে সেইটো যিখিনি কাৰ্বি ট্ৰাইবছৰ মানুহে নাজানে তেওঁলোকে জানি লোৱাটো উচিত আৰু ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই শান্তিৰে ঘৰতে থাকি ব্লেক ডে মানে ৰাস্তাত হুলস্থুল কৰি পেলাই নামানে এইটো ইয়াত কৰে তাৰপিছত অকলে এটা মম হওক শান্তিৰ কাৰণে এইটো কোনো ধৰণৰ ভাইলেন্স নাই যিসকল মানে নিৰপৰাধী যিবোৰ আত্মা তেওঁলোকৰ শান্তিৰ কাৰণে তাৰ কাৰ্বি জাতিটো এনেকুৱা আগৰ পৰা মানে কাৰ্বিকৰ ৰজা এতিয়াও আছে দেই কি ৰজা বুলি এতিয়া একদম বেলেগ অস্ত্ৰ শস্ত্ৰ লৈ ৰজা ৰাজহুৱা বহি থকা নাই সাধাৰণ ৰজা আৰু কাৰ্বিসকলৰ তেনে অস্ত্ৰ তেনেকুৱা নাছিলে যুদ্ধ কৰা কাৰ্বিসকল একদম শান্তিপ্ৰিয় আগতে কাৰ্বিসকলৰ ওপৰত কোনে মানুহে আক্ৰমণ কৰিছে কাৰ্বিসকলৰ ওপৰত কাৰ্বিসকলৰ ওপৰত মানুহে আক্ৰমণ কৰিছিলে যুঁজ দিব অস্ত্ৰ নাছিল কাৰ্বিসকলৰ তেতিয়া বন্দুক নাছিলে মানে ম্যানমাৰ পৰা আহিছিল তেতিয়া মানে আক্ৰমণ কৰিছিলে ম্যানমাৰ পাইছিলে সেই বদনে যে মান অনা বহুত সেইটো ট্ৰাইবছৰ মানুহ ইয়াত আছে কাৰণ মই ক'ৰবাত পঢ়িছিলোঁ তাতে দেখা পাইছিলোঁ যেন সেই ট্ৰাইবছৰ মানুহ ইয়াত 2-3% মান আছে চাগে এতিয়া কৈছে বদনে মান অনা বুলি কয় না অসমৰ আছিল গতিকে এইটো যেতিয়া যুদ্ধ হৈছিলে কাৰ্বিসকলে উপায় কি কৰিছে গুহাবিলাকত সোমাইছিলে গাঁত চাত গুহা তেতিয়া বোলে আমি শুনাও সদায় ককাহঁতৰ বা আইতাহঁতৰ মুখত শুনা সাধুবিলাক হিচাপে শুনিছিলে গাঁতত যেতিয়া সোমাই কাৰ্বি আমুকৰ ল'ৰা ছোৱালী চব গাঁতৰ মুখত তেতিয়া তেওঁলোকে জুই জ্বলাই শুকান জলকীয়া দি দিয়ে তাতে ধোঁৱা লৈ সাঁচি মাৰিলে ওলাবই ওলাৰ লগে তাৰপিছত তেনেকুৱা গুলিয়াই তেতিয়া কাৰ্বিসকলে কি কৰিছিলে যুঁজ দিবৰ কাৰণে অস্ত্ৰ কি আছে কোৱাচোন আমাৰ ধেনু মানে কাৰ নহয় বাটুলুগুটি এই চাচা বাটুলুগুটি ৰ'দো শুকাব আৰু বাঁহেৰে এনেকুৱা ভাঙিব তাতে আৰু ধুনীয়াকৈ এনেকুৱা ভিচা এনেকুৱা থাকিব তাতে আৰু মাজত ধৰিব পৰাকৈ থাকিব তাৰপিছত ইয়াত ধৰা এনেকুৱা সেইটো মাৰিব গুটিটো সেইটো ক'বতে গৰিলা বাৰ বন্দুকে মাৰিলে তুমি গম পাবা ধুচ ইফালে লগে তুমি কাউণ্টাৰ দিবা ইফালে চাউণ্ড আহিছে কিন্তু চাউণ্ড নাহে গোটেই এই ডাঙৰ ডাঙৰ মোনাসকলক পুৰুষ মহিলা চবেই আৰু একদম বনাব তাৰপিছত ৰাতি শুকুৱাবলৈ নুশুকা নহয় জুইত দি দিব বোলে যদি টান হ'ব নাই কণ ক'লে তাৰপিছত সেইটো যদি এবাৰ মাথাত লাগে সেই বিজুলী বাঁহৰ পুটটো বনাই আৰু বাঁহটোৰ ফেনটো সেইটো যেতিয়া এবাৰ লাগে মূৰত সেইটো মূৰ ফালি যায় আৰু মানে সেই গৰিলা ৱাৰ তেনেকুৱা আৰু ইয়াত বনাওঁ মই বনাওঁ তাৰপিছত চবেই কয় তই চৰাই তৰাই মাৰিব তই বহুতে কয় প্ৰকৃতি প্ৰেমী এনেকৈ মচু চাওক চিকাৰ মচু কওঁ মচু নহয় যিসকলে মোৰ চৌহদত মোৰ কেম্পাছত চিকাৰ কৰিবলৈ মই সিহঁতক চিকাৰ কৰোঁ মোৰ ডাঙৰ কেম্পাছ ৰাতিপুৱালৈ গম পাওঁ বিভিন্ন চৰাই চিৰিকটিৰ মাত আছে তেনেকুৱা সেইটো মাৰিবৰ কাৰণে মানুহে সিহঁতক কওঁ ভাই তোমালোকৰ অপশ্যন বহুত আছে মুৰ্গী আছে মাছ আছে মাংস আছে ছাগলী আছে গাহৰি আছে যি খাওঁ আছো অপশ্যন
চৰাই কেইটামান আছে সেইটোক কিয় মাৰিব লাগে মিছা মিছা ইয়াত বগলী বেছি পায় মই দেখিছোঁ বগলী আছে মোৰ তাতে কণামুচৰি বেছি কণামুচৰি বুলি কয়তো বগলী নহয় কণামুচৰি যোন মাছ খায় অলপ ব্ৰাউনিছ কিবা থাকে উৰিলে বগা নিচিনা মই কণামুচৰি বুলি কয় দিনটো এনে বহি থাকিব দিনটো এটা মাছ ধৰিব পাছ হৈ গ'ল মানে এতিয়া কণামুচৰি গতিকে সেয়াই আৰু গতিকে এনে কাৰ্বি তৎক্ষণাত মানে শান্তিপ্ৰিয় এতিয়া বহুত ভিন্ন কুকিৰ লগত সংঘাত হৈছে তাকে কি বোলে ইয়াৰ লগত সংঘাত হৈছে আমাৰ ডিমাচৰ লগত সংঘাত হৈছে তথাপি এতিয়াতো আমি চব মিলিজুলি আছোঁ আকৌ সেই হিচাপে এতিয়া ইয়াততো কাৰ্বি আংলং বুলিলে অকল কাৰ্বি ট্ৰাইবছৰ মানুহ এতিয়া চাব যিবোৰ সংঘাত নিয়মতে আমাৰ মাজতো বহুতখিনি কিবা হৈ যাব লাগিছিল এনেকুৱা না কৈছে কিন্তু আমিতো আকৌ হয়তো কাৰোবাৰ কিবা ভুলৰ কাৰণে হয়তো মাজত হয়তো তাক তৃতীয় পক্ষ সোমাইছে দুটা সেইটো থাকেই থাৰ্ড পাৰ্টি সদায় সোমাব এক থাকিব নিদিব সদায় ডিভাইড কৰিব তই আমুক তই আমুক তই আমুক সেইটোৱে অসমীয়াকেও অসমীয়া মানে কোন আৰু অসমীয়া ভাষা অসমীয়া নহয় আমি কাৰ্বি বড়ো ডিমাচা মিচিং কোচ চব মিলি আমি এটা বৰ অসমৰ আমি বৰ অসমীয়া গোটেইখিনি গতিকে আমি যদি একগোট হৈ থাকোঁ কোনো একো এইটো মুঠি যিটো এইটো মুঠি আমাক এইটো যদি এটা এইটো ঘোচা খালে মানুহ নাক ভাঙি যাব এতিয়া এটা চামা মেলি থৈ দিয়ক তই অসমীয়া তই কাৰ্বি তই এছ টি হিলছ তই এছ টি প্লেইনছ তই আমুক তামুক আমাৰ বেলেগ হৈ গ'ল নে এটা বছৰ এইটো আঙুলি ভাঙি থাকিব কোনোবা এইটো আঙুলি ভাঙি দিব এটা আঙুলি মই কিমান জোচ দিম মই এটা তোমাক কেইটা তুমি চকু ফুটাব যাবা এই মুঠি খাবই নিদিয়ে ব্ৰিটিছ গুচি গ'ল কিন্তু এটা বস্তু থৈ গ'ল ডিভাইড এণ্ড ৰুল পলিচি এই যে ঠিক কৈছে